नमस्कार बंधुসকল आन एटा भिडिओ पुनः आपनालोक आमार चैनल स्वागतम। आजिर भिडिओत एटुवे कम जे केनेके आपनाक चालान बा ट्राफिक पुलिसर पर बाची थाकिब लागिब। जेनेके आपुनि जाने आजिकाली बहुत चालान होइसे बा फाइन काटा होइसे, ताते पल्यूशन इन्सुरेन्स तथा बहुतो धৰণৰ कटा होइसे। সেই তাতে আজি মোৰ এইখন স্কুটি চাব পাৰে एक्टिवा जो कि BS3 হয় BS3 হয় भारत स्टेज BS6 फुल फर्मটো মই কৈ দিছোঁ আপোনাক। BSৰ ফুল ফৰ্ম भारत स्टेज 3 হয়। তো এইভাবে মই এই গাড়ীখনৰ স্কুটিখনৰ আজি মই বনাবলৈ যাওঁ আপোনাৰ পলিউশ্যন আৰু ইন্সুৰেন্স। তো বেসিক্যালি এটা মেন্ডেটৰি থাকে যে আপোনাক গাড়ীৰ থার্ড পার্টি ইন্সুরেন্স থাকিবই লাগে। যদি বা কোনো এটা থাকিবই লাগে তাত মেন্ডেটৰি হয় থার্ড পার্টি ইন্সুরেন্সটো থাকিবই লাগে আপোনাক যেনেকৈ কৰিও থার্ড পার্টি ইন্সুরেন্সটো থাকিব লাগে। সেইভাবে আজি মই এই গাড়ীটোৰ কোনটো ইন্সুরেন্স কৰাওঁ বলক। কম্প্ৰিহেনচিভ ইন্সুরেন্সত কি হয়, জিৰ' ডেপ্থ ইন্সুরেন্সত কি হয় আৰু থার্ড পার্টিত কি হয় এইটো মই অকণমান বুজাই দিছোঁ আপোনাক। বৰষুণো আহিব ধৰিলে তো সেইভাবে মই বুজাবলৈ গৈছোঁ আপোনাক। তিনিটা প্ৰকাৰৰ ইন্সুৰেন্স থাকে। এটা হৈছে আপোনাৰ জিৰ' ডেপ্থ, আন এটা হৈছে কম্প্ৰিহেনচিভ আৰু আন এটা হৈছে আপোনাৰ থার্ড পার্টি। বেসিক্যালি সবাই থার্ড পার্টিটোৱে কৰায়, যেটো পুৰণা স্কুটি আমাৰ মই আগতে কৈছোঁ एक्टिवा হয় 109 CCৰ। তো সেইভাবে মই ইয়াৰ থার্ড পার্টি ইন্সুৰেন্স কৰাম, কিয়নো এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় স্কুটিটোৰ। মই ছেকেণ্ড হেণ্ড লৈছিলোঁ, এইটো ৰেজিষ্ট্ৰেশ্যন হয় আপোনাৰ 2012ৰ। সেইভাবে ইয়াত জিৰ' ডেপ্থ ইন্সুৰেন্স কেতিয়াও নহ'ব, কাৰণ জিৰ' ডেপ্থত কি হয় আপোনাক কৈ দিছোঁ। তিনিটা ইন্সুৰেন্স থাকে, জিৰ' ডেপ্থ, আন এটা হৈছে কম্প্ৰিহেনচিভ, আন এটা হৈছে থার্ড পার্টি। তো জিৰ' ডেপ্থত কি হয় আপোনাক কৈ দিছোঁ। জিৰ' ডেপ্থত এনেকুৱা হয় যদি বা এক্সিডেণ্ট হৈ যায় স্কুটি বা গাড়ী, বেসিক্যালি নতুন গাড়ীত জিৰ' ডেপ্থ কৰোৱাব লাগে, কাৰণ এক্সিডেণ্ট হৈ গ'লে আপোনাৰ যিমান খৰচা, বডিৰ খৰচা বা গাড়ীখনৰ বনোৱাৰ খৰচা ইন্সুৰেন্স পাৰ্টি থাকে। খালি আপোনাক এটা ফাইল চাৰ্জ দিব লাগে, যেটো কি 1000 বা মিনিমাম 2000 টকা যায়, যেটো গাড়ীৰ CCৰ ওপৰত ডিপেণ্ড কৰে। তো সেইভাবে নতুন গাড়ী ওলাওঁতে আপুনি কেতিয়াও জিৰ' ডেপ্থ ইন্সুৰেন্স ল'ব, যেটো আপোনাৰ কষ্ট অকণমান বেছি যায়, কিন্তু আপোনাৰ টেনশ্যন ফ্ৰী থাকে। কাৰণ আপোনাৰ গাড়ীখন এক্সিডেণ্ট হ'লে সেইটো কোম্পানীয়ে যদি ইন্সুৰেন্স কোম্পানী য'ৰ পৰা আপুনি ইন্সুৰেন্স ল'ব সেই কোম্পানীয়ে বনাই দিয়ে। আৰু এই আপোনাক মাত্ৰ আপোনাক ফাইল চাৰ্জ কিবা এটা দিব লাগে। আৰু হৈছে কম্প্ৰিহেনচিভ ইন্সুৰেন্স। সেইটোত কি হয়, এইটোত যেতিয়া আপোনাক জিৰ' ডেপ্থ নবনে বা গাড়ীখন পুৰণা হৈ গ'লে জিৰ' ডেপ্থ বনোৱা নাযায়, কিয়নো তাৰ পাৰ্টছ এভেইলেবল নাথাকে। তো সেইভাবে কোম্পানীখিনিয়ে জিৰ' ডেপ্থ ইন্সুৰেন্স কৰিব নিবিচাৰে। সেইভাবে সিহঁতি ইন্সুৰেন্স কোম্পানীয়ে যদি বা গাড়ীখন পুৰণা বা স্কুটিখন পুৰণা হৈ গ'লে পাৰ্টছটো নাপায় না, সেইভাবে সিহঁতি কি কৰে কম্প্ৰিহেনচিভ ইন্সুৰেন্স বা থাৰ্ড পাৰ্টি ইন্সুৰেন্স কৰিবলৈ কয়। আপোনাক কৈছোঁ যে কম্প্ৰিহেনচিভ ইন্সুৰেন্সত কি হয়, মানিলে আপোনাৰ গাড়ীখন পুৰণা হৈ গৈছে, কিমান বছৰত দিয়ে এইটোতো আপুনি চাই ল'ব। কমিউনিটি গাইডলাইন্সত দিয়া থাকে, ইন্সুৰেন্সৰ টাৰ্ম এণ্ড কণ্ডিশ্যনত দিয়া থাকে। কম্প্ৰিহেনচিভ ইন্সুৰেন্সৰ এইটো ল'লে এইটো হয় যে আপোনাৰ আধা খৰচা কোম্পানীয়ে দিব, যোন কোম্পানীৰ পৰা আপুনি কম্প্ৰিহেনচিভ ইন্সুৰেন্স ল'ব সেইটো দিব, আৰু আনটো টকা আপুনি দিব, মানে হাফ কৰি দিয়া হয়। আধা টকা দিব আপোনাৰ ইন্সুৰেন্স কোম্পানীয়ে, আধা টকা দিব আপুনি নিজৰ পকেটৰ পৰা। সেইটো হৈছে কম্প্ৰিহেনচিভ ইন্সুৰেন্স। আৰু আন এটা হৈছে থাৰ্ড পাৰ্টি ইন্সুৰেন্স। সেই থাৰ্ড পাৰ্টি ইন্সুৰেন্সটো কি হৈছে, মই এতিয়া যিটো কৰাইছোঁ আপোনাক দেখুৱাম কেনেকৈ কি কৰে, আৰু পলিউশ্যনটোও দেখাম কেনেকৈ তাত গৈ পিনে। বৰষুণো আহিব ধৰিলে, সেইভাবে মই কৈছোঁ থাৰ্ড পাৰ্টি ইন্সুৰেন্সটো কি হয়, আপোনাৰ থাৰ্ড পাৰ্টি ইন্সুৰেন্সত থাৰ্ড পাৰ্টি মানে থাৰ্ড পাৰ্চন, তাক বা ভগৱান নকৰে এনেকৈ এক্সিডেণ্ট হ'লে বা এক্সিডেণ্ট হ'লে সেই মানুহজনৰ য'ত আপুনি গাড়ীতে গৈ পিনে ঠুকিছে তাক সেই টকাটো কিবা পাই যায়। আৰু ইন্সুৰেন্সত থাৰ্ড পাৰ্টি ইন্সুৰেন্স কি কভাৰ থাকে মই কৈ দিছোঁ। মই কিন্তু বনাব যাম এতিয়া, মই আগতে কৈ দিছোঁ। পিলিয়ন মানে যিটো আপোনাৰ পেচেঞ্জাৰ, অ'নাৰ আৰু থাৰ্ড পাৰ্টি, সেইটো ইন্সুৰেন্সত থাৰ্ড পাৰ্টি ইন্সুৰেন্সত থাকে। তো এতিয়া মই কৈ দিছোঁ মই পুৰণা ইন্সুৰেন্স দি নিউ ইণ্ডিয়া ইন্সুৰেন্স কোম্পানীৰ পৰা বনাইছিলোঁ আগতটো, সেইটোতে কণ্টিনিউ কৰিম। মই সেই ইন্সুৰেন্স কোম্পানীটোতে গৈ পিনে বনাব চেষ্টা কৰিম, চাওঁ কি হয় কি নহয়। আৰু আপুনিও কৈছোঁ অনলাইন বনাব নে অফলাইন বনাব, এইটো চাই লওঁ। মই অনলাইন চাইছিলোঁ 800 850 প্লাছ GST। তো কোনটো ভাল হয়, অফলাইন ভাল হয় নে অনলাইন ভাল হয় ইন্সুৰেন্স কটাবৰ কাৰণে। তো ভিডিঅ'টো চাব ভালকৈ।
আৰু যদি বা আপোনাৰ ফেল হৈছে তেতিয়া এতিয়াই গৈ বনাই লওক, নহ'লে আপোনাৰ পলিউশ্যন কাৰণে 10,000 টকা আৰু ইঞ্চুৰেঞ্চৰ কাৰণে 10,000 টকা এনেকৈ চালান কাটিলে আপুনি কিমান লাগে, আপোনাক মাত্ৰ 2,000 বা 2,000 মানত কাম শেষ হৈ যাব। কিয়নো আপোনাৰ পলিউশ্যনটো যদি বা 1 বছৰ ফেল হৈছে তেতিয়া আপোনাক 500 টকা এটা ফাইন দিব লাগিব পলিউশ্যনত। যদি বা আপোনাৰ BS6 যিটো মোৰ এইটো BS6 নহয় তেন্তে পলিউশ্যন মোৰ 3 মাহৰে বনিব, 3 মাহৰ নহয় 6 মাহৰে বনিব। সেইবাবে 6 মাহৰ মোৰ পলিউশ্যনটো আপোনাৰ ফেব্ৰুৱাৰী মাহত 15 তাৰিখে শেষ হ'ব, তো মোক 14 তাৰিখে গৈ পিনে বনাব লাগিব। নহ'লে যদি বা 15 তাৰিখে পাৰ কৰি দিওঁ ডেটটো তেন্তে মোক 500 টকা ফাইন দিব লাগিব। সেইবাবে 600 টকা লাগি যায়। মোৰ এইটো ফেল আছিলে পলিউশ্যন, এতিয়া মই গৈ বনালোঁ, সেইটো লাগিলে মোক আপোনাৰ 600 টকা। আৰু ইঞ্চুৰেঞ্চটো কিমান লাগে সেইটো মই গৈ আপোনাক দেখুৱাম বলক। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কি ডাইৰেক্ট ইঞ্চুৰেঞ্চ কোম্পানী যাম, ইঞ্চুৰেঞ্চ কোম্পানীৰ অফিচত যাম আৰু তাৰপিছত মই হেৰিত যাম, কি বুলি কৈছে, পলিউশ্যন টেষ্টিং চেণ্টাৰত গৈ পিনে মই স্কুটিবোৰ পলিউশ্যন বনাম। তো আহি পাইছোঁ এতিয়া ইঞ্চুৰেঞ্চ কোম্পানী, চাবিটো বলক ওপৰত যাওঁ এতিয়া। এইখন হৈছে বিল্ডিংটো, এইটো ইউনিয়ন বেংক হয়, তাৰ ওপৰতে আছে এটা ইঞ্চুৰেঞ্চ কোম্পানীটো। বলক হেলমেটটো লৈ লওঁ, চুৰি হৈ গ'লে দিগদাৰী হ'ব। ওপৰত আছে ইঞ্চুৰেঞ্চ কোম্পানী, এইটোতো ওপৰত আছে ইঞ্চুৰেঞ্চ কোম্পানীটো। ইঞ্চুৰেঞ্চ ল'ম মই, কোনটো ইঞ্চুৰেঞ্চ ল'ম আৰু দেখুৱাম বলক। চৰি মইতো ডকুমেণ্টখিনি আনিব পাহৰি থাকিলোঁ, ডকুমেণ্টখিনি লৈ ল'ব বলক। তো মই ডকুমেণ্টে আনিব পাহৰি গৈছিলোঁ বলক। এতিয়া মই ডকুমেণ্টটো ওলাই লওঁ, এইখন মোৰ ডকুমেণ্টখিনি চব লৈ যাওঁ বলক। আহি পাইছোঁ এতিয়া ডকুমেণ্টখিনি লৈ পিনে বলক সোমাই যাওঁ। এইখন হৈছে কাগজ পত্ৰখিনি দি দিছোঁ, ফ'কাছ কৰ ভাই, এইবোৰ নাইছোঁ, কাগজ পত্ৰখিনি দি দিছোঁ, সেই পেন লৈ গৈছোঁ কাগজখিনি। লৈ গৈছে হেলমেটখন ইয়াত থৈছোঁ, এনেকৈ অফিচখন হ'ল চাববাৰে। তো ফাইনেলি ইঞ্চুৰেঞ্চ পাই গ'লোঁ, অকণমান দেৰি লাগিলে কিন্তু পাই গ'লোঁ বলক। এতিয়া ঘৰলৈ যাওঁ আৰু আপোনাক দেখাম কি কভাৰ আছে বলক। আমি আহি পাইছোঁ পলিউশ্যন টেষ্টিং চেণ্টাৰত, এতিয়া বলক সোমাওঁ। এইটো হামচাৰ ৰোডত আহিছে, এইটো বন্ধ হোৱা নাই। এইখন হৈছে পলিউশ্যন টেষ্টিং চেণ্টাৰ। বলক পলিউশ্যন বনোৱা আছিলে, এনেকৈ মেচিন থাকে, এনেকৈ অফিচ থাকে, এনেকৈ মেচিন সোমাই দিয়া হয়। তো ভিডিঅ'টো কেনেকৈ লাগিলে ক'ব। আৰু এটা জৰুৰী কথা, আপুনি নিজৰ ফ্ৰেণ্ডক এই ভিডিঅ'টো জৰুৰ শ্বেয়াৰ কৰিব, কাৰণ যদি বা বাইক স্কুটি আছে তেন্তে যদি বা সিহঁতে ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন নবনায় তেন্তে চালান কাটিব পুলিচে। আৰু এতিয়া এনেকৈ নহয় যে 500 টকা ধৰাই দিলে, এনেকুৱা নহয়, আজিকালি অনলাইন চালান আহি যায়। তো সেইবাবে আগতে প্ৰিপেয়াৰ হৈ থাকক আৰু এই ডকুমেণ্টখিনি ক্লিয়াৰ কৰি লওক। তো ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব বন্ধুসকলক ওচৰত। এই আৰু নেক্সট ভিডিঅ'ত মিলিম, তেতিয়ালৈকে ছিট বেল্ট আৰু হেলমেট পিন্ধক। ধন্যবাদ।